হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি আমি এটা ঠাইলৈ গৈ আছোঁ, তো আপোনালোকেও বলক ভিডিঅ'টো এণ্ড নকৰি সম্পূৰ্ণ শেষলৈকে চাই থাকক আৰু মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ক যাতে অহা নতুন ভিডিঅ'বোৰ আপোনালোকে প্ৰথমতে পায়। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইজ, মই যে কৈ আছিলোঁ ক'ৰবাত যাম, মই আজি গৈ আছোঁ অভয়াপুৰীৰ আস্থা ৰিজৰ্টলৈ। আহি পালোঁ আমি এইটো অভয়াপুৰীৰ জেলখানা বুলি কয় এইটো। তাৰপিছত এইটো গেটটো জেলখানাৰ। এতিয়া আমি পাম আৰু আস্থা ৰিজৰ্টটো। এতিয়া আহি পালোঁ। এতিয়া আমি ইয়াত ঘূৰিম। ঠাইডোখৰ বহুত ধুনীয়া চাবলৈ, আপোনালোকে আহক কেতিয়াবা। বহুত ধুনীয়া হয় জেগাটো, আপোনালোকে কেতিয়াবা আহক, সপৰিয়ালে আহক, অকলে আহক, কাক লৈ আহক। মোটামুটি ইয়াতে আহি যে মনোৰমা দৃশ্য যে দেখিবলৈ পাব, সেইটো একদম মানে সঁচা কথা আৰু মানে কি ক'ম আৰু, মানে ইমানেই ধুনীয়া, মানে ইয়াৰ পৰা যাব ইচ্ছা নাযায়, এনেকুৱা অৱস্থা। মানে আপোনালোকে চাওক, চাৰিওপিনে চাওক, এইফালে পানী, পুখুৰী, তাৰপিছত ঘৰ আছে, ইফালে জুপুৰি ঘৰ আছে, তাৰপিছত ইয়াতে মাছ আছে। ইয়াতে আপোনালোকে আহক, উপভোগ কৰক। তাৰপিছত ইয়াতে ব'ট আছে, ব'টতো আপোনালোকে উঠিব পাৰিব, এই পুখুৰীটোত ঘূৰিব পাৰিব। আৰু এইটো এটা ইয়াৰে ৰেষ্টুৰেণ্ট হয়, ফুড হাউচ। আপোনালোকে ইয়াতে খোৱা দোৱা কৰিব পাৰিব। তো বলক আমি অলপ এই পিনে যাওঁ। ইহঁতে খেলি আছে ইয়াতে, সৰু ল'ৰা ছোৱালীবিলাক। তাৰপিছত মই এতিয়া অলপ ওচৰৰ পৰা দেখুৱাই দিওঁ কেনেকুৱা লাগে। মানে ইয়াত ডাঙৰ ডাঙৰ মাছো আছে। এতিয়া আমি বহুত টাইম হ'লো ইয়াতে, যাব লাগিব ঘৰত, বহুত দূৰ। আৰু কেতিয়াবা আহিম, ভাল লাগিলে, বহুত ভাল লাগিলে। এইবিলাক হ'ল কিবা বাঁহ, সৰু সৰু বাঁহ, কিবা বাঁহ গছৰ পাত। এইটো ৰেষ্টুৰেণ্টটো হয়। তাৰপিছত ইয়াতে সম্পূৰ্ণ খোৱা বোৱাবোৰ পাই যাব আৰু ইয়াতে। এইবিলাক ঘৰত খাব পাৰে আপোনালোকে। এইটো গেটটো, সোমোৱা গেটটো, মেইন গেট, আস্থা নেচাৰ হোম আস্থা, এইটো। তো এতিয়া আমি যাব লাগিব ঘৰত। বাই বাই, টাটা।